Hello guys, welcome to more another নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছো এনে এটা পাৱাৰফুল এন্ড্ৰইড এপ্লিকেশন যিটো এপ্লিকেশনৰ সহায়ত আপুনি আপোনাৰ মোবাইলটো লেফট ৰাইট কৰি বা চেক কৰি যিকোনো এপ্লিকেশন ওপেন কৰিব পাৰিব। সো গাইজ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিব লওক। বন্ধুসকল, আজি এনে এটা এন্ড্ৰইড এপ্লিকেশনৰ বিষয়ে আপোনালোকক জনাম যিটো এপ্লিকেশনে আপোনাৰ বন্ধুবৰ্গক নিশ্চয় আচৰিত কৰিব। বন্ধুসকল, এই এপ্লিকেশনটোৰ নাম হৈছে গ্ৰাভিটি গেষ্টাৰ। এই এপ্লিকেশনৰ সহায়ত আপুনি আপোনাৰ এন্ড্ৰইড মোবাইলক লেফট ৰাইট মুভ কৰি নাইবা চেক কৰি সকলো এপ্লিকেশন ওপেন কৰিব পাৰিব। তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকৰ জৰিয়তে এই এপ্লিকেশনটো ইনষ্টল কৰিব আৰু ইনষ্টল কৰাৰ পিছত ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত সিম্পলি এই গ্ৰাভিটি গেষ্টাৰ বাটনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এই প্লাছ চিনত ক্লিক কৰিব আৰু দেখিব ইয়াতে ৰোটেশন এক্স ৱাই জেড আৰু চেক অপশ্যন থাকিব। আপোনাৰ নিজ ইচ্ছা অনুসৰি এই অপশ্যন কেইটা ইউজ কৰি যিকোনো এপ ওপেন কৰিব পাৰিব। মই যেহেতু ৰোটেশন জেড ইউজ কৰি এপ্লিকেশনটো ওপেন কৰিম, সো মই এই জেড বাটনটোত ক্লিক কৰি ল'ম আৰু তাৰ পিছত এই ওপেন এপটো সিলেক্ট কৰিম আৰু কৰাৰ পিছত অলপ লোডিং হ'ব আৰু লোডিং হোৱাৰ পিছত দেখিব ইয়াতে আপোনাৰ মোবাইলত ইনষ্টল হৈ থকা সকলোবোৰ এপ্লিকেশন। ইয়াৰ পৰা মই এই ফাইল মেনেজাৰটো সিলেক্ট কৰি ল'ম। সিলেক্ট কৰাৰ পিছত সিম্পলি এলফাবেট জেডৰ নিচিনাকৈ মই মোবাইলটো লৰাই দিম। তাৰপিছত দেখিব লগে লগে মোৰ ফাইল মেনেজাৰটো ওপেন হৈ গৈছে। সো গাইজ, এনেদৰে আপুনি এই এপ্লিকেশনটোৰ সহায়ত সহজে যিকোনো এপ্লিকেশন উইদাউট টাচ কৰি ওপেন কৰিব পাৰিব। সো গাইজ, আজিলৈ ভিডিঅ'টো যদিহে এই এপ্লিকেশনটো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। লগতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি থ'ব। আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। মই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।